মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ প্ৰথম পদ্ধতিৰ ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ তোমালোকলৈ। ইয়াৰ আগৰ ভিডিঅ'টো যদি তোমালোকে চোৱা নাই চাই ল'বা। ইয়াৰ আগৰ ভিডিঅ'টোত 4 নম্বৰলৈকে আলোচনা কৰা হৈছে। আজি 5 নম্বৰৰ পৰা আলোচনা কৰিম। আহাচোন 5 নম্বৰত আছে যে বিপৰীত লিংগ বুজোৱা শব্দ লিখিব দিছে। তোমালোকে এই 5 নম্বৰটোৰ পৰা বহীত ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ আগৰ ভিডিঅ'ৰ পৰা তোমালোকে চাগে 4 নম্বৰলৈকে লিখিলা বুলি মই আশা ৰাখিছোঁ। আজি তোমালোকৰ লগত 5 নম্বৰটো আলোচনা কৰিম যিহেতু তোমালোকে 5 নম্বৰৰ পৰা লিখিবা। দমৰা হোৱাৰ লগে লগে লিংগ যিহেতু বুজোৱা শব্দ লিখিব দিছে বিপৰীত লিংগ। দমৰা হ'লে চেউৰী হয়। তোমালোকে এনেদৰে লিখি ল'বা। দমৰা হ'লে চেউৰী। তাৰপিছত দমৰা পাছতে আছে ৰজা হ'লে তোমালোকে জানাই তো ৰাণী হয় বিপৰীত লিংগ হ'লে। তাৰপিছতে আছে বগা হ'লে বগী হ'ব। বগাটোৱে তোমালোকে জানিছাই যে পুলিংগৰ কথা কৈছে বগা, আৰু বগী হোৱাৰ লগে লগে স্ত্ৰীলিংগ। দমৰাটো ঠিক তেনেদৰে পুলিংগৰ কথা কৈছে, চেউৰী হোৱাৰ লগে লগে স্ত্ৰীলিংগ হ'ল। ৰজা হ'লেও পুলিংগ, ৰাণী তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছতে বুঢ়া হ'লে পুলিংগ। এতিয়া আমি বুঢ়াৰ বিপৰীত লিংগটো হ'ব বুঢ়ী। তাৰপিছত কজলা পাছতে আমি স্ত্ৰীলিংগত কাজলী লিখিব পাৰিম। অকণমান লিখাত আখৰবোৰ বুজি পাইছা নাই মই গম পোৱা নাই, যিহেতু মোৰ অকণমান লিখা অলপ খেলি মেলি হৈছে আখৰবোৰ, ক্ষমা কৰিবা। কণা হ'লে কানি। আৰু তোমালোকে চেউৰীটো কাহলী বুলিও এটা আছে, সেইটো লিখিব পাৰা দমৰা হ'লে, কিন্তু দমৰা চেউৰীটোৱে ভাল লাগে শুনি, সেইটোকে লিখিবা। তাৰপাছতে আছে কিছুমানে ডামৰীও লিখে, কিন্তু মই চেউৰীয়ে লিখিছোঁ। তাৰপিছত আছে 6 নম্বৰ, তলত দিয়া ধৰণে প্ৰতিটো শব্দ সংখ্যা পঢ়োৱা বুলি কৈছে। এতিয়া ইয়াত আছে পৰাজয়। প্ৰথমে দি দিছে প্ৰণামত আকৌ পদ ৰকা দিয়ে প্ৰশংসা, তাৰপিছত আকৌ পদ ৰকা দি প্ৰখৰ, তাৰপিছত প্ৰচুৰ, প্ৰচণ্ড, প্ৰতিজ্ঞা। ইয়াত যেনেদৰে পদ ৰকা লগাই শব্দকেইটা লিখা হৈছে, তাৰ পাছতে তেনেদৰে পৰাজয় পৰাক্ৰম আমি গম পালোঁ যে পৰাটো লগাই শব্দ লিখিব লাগিব। এতিয়া পৰা লগাই তোমালোকৰ পৰাজয় আৰু পৰাক্ৰম দিয়া হৈ আছে, ঠিক তেনেদৰে তোমালোকে লিখিব পাৰা পৰাধীন লিখিব পাৰা। তাৰপাছতে তোমালোকে পৰামৰ্শ লিখিব পাৰা, পৰামৰ্শ। তাৰপাছতে তোমালোকে লিখিব পাৰা পৰাগ লিখিব পাৰা। আৰু লগতে তোমালোকে ইয়াত যিহেতু 3টাই লিখিব দিছে, সেইকাৰণে মই 3টাকে দেখাইছোঁ, কিন্তু তোমালোকে আৰু আছে বহুত আছে ৱৰ্ড তোমালোকে লিখিব পাৰা। পৰায়ণ আছে তেনেকৈ, বাৰু যিয়ে নহওক মই 3টাকৈ দেখাই গৈছোঁ। তাৰপাছতে আছে অপমান, অপকাৰ, অপযশ। এতিয়া আমি গম পালোঁ যে এই অপটো লগাই লিখা হৈছে, সেইকাৰণে আমি তাৰ পাছৰটো আমি অপটো লগাই অপবাদ আমি লিখিব পাৰোঁ, অপবাদ। তাৰ পাছতে আমি লিখিব পাৰোঁ অপৰাধ, এইটো লিখিব পাৰোঁ। তাৰপিছত আমি অপৰাধৰ পাছত অপকৰ্মও লিখিব পাৰোঁ, অপকৰ্ম বা অপদেৱতা এনেকৈ লিখিব পাৰোঁ, আৰু অপটো লগাই আমি অপটোহে মিলাইছোঁ। তাৰ পাছতে আছে নিষেধটোত আছে, তাৰপিছত নিবেদন, নিটোৱে মিলাই লিখিব দিছে। তোমালোকে নি লগাই বহুত শব্দ আছে, তাৰ ভিতৰত তোমালোকে লিখিব পাৰা যে নিবাস। তাৰ পাছতে তোমালোকে লিখিব পাৰা নিগম, নিকট, এনেদৰে শব্দ বহুত ওলাই গৈ থাকিব, নিকৃষ্ট, এনেকৈ তোমালোকে লিখিব পাৰা। মই এতিয়া 3টাকে দেখাইছোঁ। তাৰপিছত প্ৰতিফলন, প্ৰতিশোধ। এতিয়া প্ৰতিটো লগাই লিখিছে ইয়াত গম পাইছোঁ আমি, সেইকাৰণে আমি আকৌ প্ৰতি লগাই লিখিম, প্ৰতিকাৰ লিখিব পাৰিম। তাৰপিছত আমি প্ৰতিদান লিখিব পাৰোঁ। তাৰপিছত আমি প্ৰতি শব্দ শুনিছা চাগে, প্ৰতি শব্দ লিখিব পাৰোঁ।
তাৰপিছত প্ৰতিষ্ঠা বা প্ৰতিষ্ঠান এনেকৈ লিখিব পাৰোঁ আৰু মই তিনিটাই দেখাইছোঁ। তাৰপিছত আছে আৰম্ভ, আশ্ৰয় আৰু আহ্বান। আমি ইয়াত গম পালোঁ যে আটো মিলাইছে, হয়নে? মিলাই লিখিব দিছে। এতিয়া আ লগাই বহুত শব্দ আছে। আমি প্ৰথম লিখিব পাৰোঁ আনন্দ, আনন্দ, হয়নে নহয় বাৰু? তাৰপিছত আদৰ্শ, আদৰ্শ লিখিব পাৰোঁ। তাৰপিছতে আমি লিখিব পাৰোঁ আকাৰ, আদায়, হয়নে? বা আভাস, এনেদৰে শব্দ বহুত আছে বাৰু। মই আজি তিনিটা ঠাইত চাৰিটাই লিখি দিলোঁ পটককৈ। বাৰু যিয়ে নহওক, তোমালোকে জানি থোৱাটো ভাল, শব্দ যিমান জানা আ লগাই। এইসমূহ এনেদৰে মিলাই লিখা হৈছে। তোমালোকে যেতিয়া ক্ৰমান্বয়ে ওপৰৰ ক্লাছলৈ গৈ থাকিবা, তেতিয়া এইসমূহ শব্দনো কি হয় তোমালোকে তেতিয়া গম পাবা। এই শব্দসমূহক আমি উপসৰ্গ বুলি কওঁ। মই এতিয়া কৈ থৈছোঁ তোমালোকক, কিন্তু তোমালোকে এইটো এতিয়া মই নামটোহে কৈছোঁ। তোমালোকে উপসৰ্গনো কি বস্তু, ক'ৰ পৰা আহিলে, এইবোৰ ওপৰৰ ক্লাছত পাবা। তোমালোকে এইটো ক্লাছৰ কাৰণে এইখিনি এনেদৰে জনাটোৱে ছাফিচিয়েণ্ট বুলি ভাবোঁ মই। বাৰু যিয়ে নহওক, তোমালোকে 7 নম্বৰত আছে ভাবা আৰু উত্তৰ উলিওৱা। এইটো আৰু 7ৰ তোমালোকে গম পোৱাই, বৃক্ষ নহওঁ মই বৃক্ষৰ সন্তান, মানুহৰ সেৱা কৰোঁ নাই অভিমান। তেনেকুৱা হ'লে এইটো কাঠকে বৃক্ষও নহয় আৰু বৃক্ষৰ সন্তান বুলি কৈছে, মানুহক সেৱা কৰোঁ বুলি কৈছে, নাই অভিমান, এই কাঠৰ কথা কৈছে। তোমালোকে এনেদৰে লিখি ল'বা প্ৰশ্ন উত্তৰসমূহ। ভাল লাগিলে মোৰ ভিডিঅ'সমূহ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। আজিলৈ সামৰিছোঁ। ধন্যবাদ। বাই বাই।